আজি মই আৰু বা একেলগে ব্লগটো ষ্টাৰ্ট কৰিছোঁ একচুৱেলি কথাটো হ'ল যে আজি কলিয়াবৰলৈ গৈ আছোঁ মই এটা বিশেষ অনুষ্ঠান আছে তাতে এংকাৰিং কৰিবলৈ মাতিছে কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী গতিকে তালৈ গৈ আছোঁ আৰু আমাৰ লগত বহু কেইগৰাকী ব্যক্তি যাব সাৰপ্ৰাইজ দেখাই দেখাই গৈ থাকিম চাই থাকিব দেই ইমান ধুনীয়া এইটো মোক লাগে অনামিকাক জ্বলাবৰ কাৰণে দেখাবলৈ লৈ ও মাই গড মোক জ্বলাবৰ কাৰণে আনিছে দেখিছা বাইদেউ মানে ইমানেই ভাল পাইছিলে সিদিনা মোক শুনি আছিল মই লাগে হাতত জ্বলাইছো খাই দিলো আৰু এতিয়াতো যদি কেনেবাকে নাইকিয়া হয় এইটো কোনে নিছে নহ'ব নহ'ব কিন্তু সঁচাকে ভাল লাগিছে মোক লাগিব দেই বিৰাট ধুনীয়া লাগিছে আমি আহি আছো Koliabor we are coming plate bitoron so dark yeah swad aa gaya yeah মই এটা চ্যানেল একটা আছে কোৱা না কি আছে নামটো কোৱা না চেনেলটোৰ মাজলে মোক সবে ব্লগ বনাবি মই জোস্টো উমেন আছিল ৰিসেন্টলি এনে এটা চ্যানেল খুলিলো মাজে মাজে ভিডিও আপলোড দি থাকো নামটো কি Surekha's World Yes. subscribe her channel guys মই অনামিকাটো সাবস্ক্রাইব কৰি থৈছো একদম অনামিকাৰ ফ্ৰেন্ডছ নিয়ে চ্যানেলটো সাবস্ক্রাইব কৰি দিও মই নাজানো ভালকৈ ভিডিও বনাব কি ভাল ভিডিও বনাব আমাৰ এডিট তোমাৰটো সিলভাৰ প্লেট আছে ন আছে ইটো চেনেলৰ আমি চেইনৰ সন্ধানত দোকান পালোহি এতিয়া আহি ইমান ধুনীয়া লাগিছে অ বাপৰে আহিলো এই আন্টিৰ দোকানৰ পৰা আমি বস্তু ললো ন কেনেকুৱা লাগিলে বহুত ধুনীয়া ন ভাল লাগিলে নেপালৰ ট্ৰেডিশনেল একদম আৰু আমি একদম উঠাই লৈ লৈছো সময় মনি লৈছো এই যে দেখাইছিলে যে অলপ দেৰি আগতে আমি সেইটো লৈছো এতিয়া বিৰাট ভাল লাগিছে আৰু গৈ আছো দেই চলি আছে আমাৰ ব্লগিং সুৰেখাৰ আমি কলিয়াবৰত গৈ আছো তাত এখন প্ৰগ্ৰাম আছে আমাৰ ফাংচন আছে আৰু বহুত দিনৰ পিছত সংগীতা বাৰ গান লাইভ শুনিম আমি মই লাষ্ট একদম সেই গণতন্ত্ৰ দিৱসতে শুনা আৰু আমি অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী লগ পাম সকলোকে আৰু সংগীতা বাক আজি মই প্ৰথমবাৰ দেখা সৌভাগ্য দেখিছে নে প্ৰথম ষ্টেডিয়াম এফালেও ইজনীও ব্লগ বনাই আছে সাবস্ক্ৰাইব কৰিব অনামিকাৰ চেনেল কি আছে চেনেল অনামিকা's লাইফষ্টাইল অনামিকা's লাইফ আৰু এফালে সুৰেখা's world subscribe everyone যদি আপোনালোকে সহযোগ কৰে মই অকমান ভালকে চেষ্টা কৰিলে কেনেকে যাত্ৰা এনেকুৱা চলিছে আমাৰ এতিয়া লাষ্টত গৈ इनको बदनाम कर देंगे अनामिका तो ऑलरेडी बदनाम हो चुकी है ना दे रे ना লৰা ট্ৰেন কে পৰি যায় ओ बहुत देर लगे जाए তাতে নহয় না কাইটৰ এনেকে ধৰি পেলাই আহে ओ मा মানে চিলাত ধৰি ছোৱালীজনী জপিয়াই দিয়ে এনেকে তাৰপিছত চিলাখনত ধৰি আহে ओ हरि नगांव উশাহটো যে লৈ যে কেনেকে আমাক এটা উপায় দিছে আমি কি চামগে ঢেকি ইয়াত মানে পিঠা চিঠা বনাইতো তেওঁলোকে নিজেই পিঠাগুৰি চাউলৰ গুৰি বনাই ঢেঁকীত খুন্দে সেইকাৰণে চাগে আছে তাকে চাওঁ এই দেখিছা নে এই অৱস্থা চোৱা না আমি এতিয়া ঢেঁকীটো চাওঁগে বল ঢেঁকী দেখা নাছিলা তুমি এই জানো ঢেঁকী এতিয়া মাৰিব লাগিব ন ঢেঁকী দেখা নাছিলা ঢেঁকী দেখিছো মই আগতে বৰ ধুনীয়া লাগিছে আচলতে একদম মানে ঘৰুৱা গাঁৱলীয়া পৰিৱেশ এটা ভাল লাগিছে ন হৰ্ণ মাৰি আহি আছিলে অথনিৰ পৰা গতিকে আমি গৈ আছো কলিয়াবৰলৈ আমাৰ আৰু অকণমান সময় লাগিব তাৰপিছত আমাৰ অনুষ্ঠান আৰম্ভ হ'ব সংগীতা বাইদেউৰ গীতৰ অনুষ্ঠান সুৰেখা চেত্ৰী গীতৰ অনুষ্ঠান
আৰু বহুত আহিব জীনা বাক আমি মিছ কৰিছোঁ জীনা ৰাজকুমাৰী বাৰো প্ৰগ্ৰেম আছে গতিকে আমি অন দ্য ৱে এটা খুব ধুনীয়া পৰিৱেশত আমি এতিয়া অকণমান চাহ খাবলৈ আহিছোঁ গধূলিৰ চাহ কাপ খাবলৈ আহিছোঁ চাই থাকক দেই ব্লগটো এয়া গোটেই পৰিৱেশটো এনেকুৱা আচলতে বৰ ভাল লাগিছে এয়া আমি পালোহি সংগীতা বাই কি কৈছে কিমান ভিডিঅ' কৰা আৰু হয় বুলি কৈছে আমাক সুন্দৰী এইজনী ছোৱালী ইমান ধুনু লাগিছে ইমান ধুনু লাগিছে আমি এতিয়া আহি পালোহি ইয়াতে অনুষ্ঠান আৰম্ভ হ'ব কিছু সময়ৰ পিছতে এই বাপৰে বৰ ধুনীয়া লাগিছে দেখিবলৈ বহুত ধুনীয়া লাগিছে দেখিবলৈ আমাৰ কাপোৰযোৰ আচলতে মিলি গৈছে এতিয়া মই চেঞ্জ কৰি হোৱা নাই মেকআপ কৰি ৰৈ আছে আমি ৰেডি হৈ গ'লো এয়া সংগীতা বাইদেউ ৰেডি হৈ গ'ল একদম মই ৰেডি হৈ গ'লো মোক দেখাই দেচোন অকণমান লাইটৰ পোহৰটো বৰ বেয়া একো নহয় দিয়া তুমি সোনকালে ৰেডি হোৱা মাইনা তোমাৰ শ্ব' আছে আদায়ে চোৱা বাই আমি চাৰ্কিট হাউচৰ পৰা ওলাইছোঁ এতিয়া আমি গৈ আছোঁ আমাৰ গাড়ীখন ৰৈ আছে সুৰেখা অকণমান দেৰিকৈ আহিব সংগীতা বাইদেউ আৰু মই এতিয়া মানে গৈ আছোঁ এতিয়া চাই থাকিব দেই ব্লগটো এয়া বাইদেউগৰাকী আমাৰ ওলাইছে বাই বাই সংগীতৰ তালে তালে সকলোৱে আমেজ লওক গীতৰ আমেজ কলিয়াবৰৰ বোৱাৰী আচলতে তেখেতে গতিকে আপোনালোকৰ বোৱাৰী যদি এটা জোৰকৈ হাত চাপৰি হ'ব লাগে দীপজ্যোতি গোস্বামীৰ সহধৰ্মিনী আৰু তেখেতসকলে আজি আমাক এনেকৈ এখন মঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ হেল্ল' অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ জেনাবা আমি কলিয়াবৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটা মবিল বেৰা সম্পৰ্ক জনাব বিচাৰিছোঁ আজি জেনাবাই আৰু মন খুলি গীত গাব নিজৰ মানুহখিনি পাইছে আৰু নিজৰ ঘৰৰ মানুহৰ আগত মাইক নহ'লেও কিন্তু একেবাৰে চিঞৰি চিঞৰি গান গাব পৰা ক্ষমতা কিন্তু মোৰো আছে আজি আমি জেনাবাৰ গীত উপভোগ কৰিম আৰু সততে ইণ্টাৰভিউসমূহত বা টেলিভিশ্যনৰ পৰ্দাত জেনাবাক দেখিয়ে থাকোঁ গতিকে আজি এনেকৈ মঞ্চ তেওঁৰ লগত আপোনালোকে থাকক উপভোগ কৰক তেখেতৰে সংগীতৰ অনুষ্ঠান জেনাবাক মঞ্চ আগবঢ়াই দিছোঁ ধন্যবাদ অনামিকা ये गलियां ये चौबारा লাষ্টত কি নাটক দিয়ে
যা না তো জলদি যা না হর্নটো মাৰি দে এবাৰ জিনা হাঁহি থাকিব পৰা নাই যা এক মাৰে আমি বেগে চাগে আমি এক মানে খেদি পঠিওৱা হৈছে ইতিমধ্যে আৰু তাই বেলেগ এখন গাড়ী যাব কাইলৈ তাই বিয়া এখন খাবলৈ যোৰহাটলৈ যাব মেকআপটো কৰি আছো কাৰণে ভাল লগা হৈছে কিপ সাবস্ক্ৰাইবিং কমেন্ট কৰিবলৈ নাপাহৰিব সুৰেখাজ ৱৰ্ল্ডত বাই আমাৰ অনুষ্ঠান শেষ হ'ল এই লাষ্টত ছোৱালীৰ এইটো অৱস্থা আমাৰ এ দিব্যজ্যোতিটা পলাইছে দেখিছে কেমেৰাৰ পৰা পলাইছে এ ৰতন দা বাই বাই গুড নাইট আমাৰ অনুষ্ঠান একেবাৰে শেষ হৈছে আমি এতিয়া মোৰ মোবাইলত চাৰ্জ নাই মই এইটো ক্লিপছ লৈ ল'ম মোৰ ব্লগত দিম এয়া জিনাবা মৰমৰ আৰু জিনাবা কি জানে সুৰেখা গান গালে পিছফালে নাচি আছে এইবিলাক বেকগ্ৰাউণ্ড টেলেণ্ট মই ভিডিঅ' লগাই দিছো চাব এই ব্লগ আমাৰ আজি প্ৰগ্ৰাম মই ভালটো কেনেকৈ কৈছে মোৰ ব্লগ নাচাব বোলে তাই ব্লগ চাব বোলে প্ৰগ্ৰাম সাকসেস আৰু আহি আছে আৰু এটা অনুষ্ঠান আমাৰ ডিসেম্বৰ 3-4 পাছত এটা ধমাকেদাৰ অনুষ্ঠান আহি আছে মই হেতু ব্লগ বনাম তাতো আপোনালোকে চাব লাগিব আজিলৈ ব্লগটো সামৰিছো আনন্দিকাজ লাইফষ্টাইলৰ পৰা মই বিদায় লৈছো বহুত টায়াৰ্ড কাইলৈ পৰীক্ষা আছে গৈ পেলাই কি হ'ব নাজানো বাই বাই আই লাভ ইউ অল এণ্ড থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিঅ'জ বাই